নমস্কাৰ জনাইছোঁ মোৰ অগ্ৰজসকলক আৰু আমাৰ সহপাঠী ছাৰসকলক বন্ধুসকলক পুনৰবাৰ মোৰ অন্তৰভৰা শ্ৰদ্ধা জনাইছোঁ। মই পংকজ মহন্ত আহিছোঁ দেওবানী হাইস্কুলৰ পৰা, তাতে মই শিক্ষকতা কৰোঁ আৰু হবি আচলতে সময়ৰ লগে লগে সলনি হৈ থাকে। অথনি মই আপোনালোকে কৈ দিলোঁ ফুৰি ভাল পাওঁ, ঘূৰা ফুৰা কৰি, হয় মই ঘূৰা ফুৰা কৰি খুব ভাল পাওঁ। তাৰ লগতে অকণমান অভিনয়ৰ লগত জড়িত আৰু আবৃত্তি কৰি খুব ভাল পাওঁ, সিমানেই। আৰু মই এতিয়া মোৰ প্ৰিয় কবি হিৰুদাৰ কথাই কৈছোঁ। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ, তাৰো চিকু চিকু চিলাই, প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। আৰু আজি এই বিশেষ দিনটোত মোৰ অগ্ৰজৰসকলে আমাক ইমান সুন্দৰকৈ আমাক আদৰিছে, সেই কথাটোত মই আপ্লুত হৈ মই জীৱনত প্ৰথমবাৰৰ বাবে মাইকৰ সন্মুখত অকলে অকণমান গানৰ কলি এটা গাব বিচাৰিছোঁ। কিন্তু ভুল হ'ব, গতিকে আমাৰ যিসকলে গানৰ লগত জড়িত তেখেতসকলে মোক বেয়া নাপাব, ক্ষমা কৰিব। মই কবি আছোঁ প্ৰথম গাইছোঁ যে জীৱনত গান। হাঁহৰ মাংস খুৱাব বুলি কৈছে, গতিকে মই গানটো আৰু ভালকৈ গাব লাগিব, দায়িত্ব আছে। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা, তোমাৰ মৰমে মোৰ কেনেকৈ কি যে হৈ গ'ল, কলিটি কুসুমে হ'ল, সুৰভি উপচি গ'ল, কি যে ভাল লগা, তোমাৰ মৰমে মোৰ ফুলে গৈ বতাহত লাহেকৈ, কি কৰিলা, বতাহেও সুধিছে ফুলকে, কি কৰিলা, গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা, তোমাৰ মৰমে মোৰ জিৰি জিৰ জুৰিটি যে নীলাকৈ পানীৰে ভৰি গ'ল, কোন চেগতে যে মৰম নদীতে যেন নিজ উটাই দিম, কি যে আকুলতা, কি যে ভাল লগা, তোমাৰ মৰমে মোৰ। ধন্যবাদ। মোৰ অন্তকণ্ঠ শুকাই গৈছে। ছাৰ সকলোৱে ৰিকুৱেষ্ট কৰিছে আপোনাৰ এক্টিং অকণ কৰি দিবলৈ কৈছে। কি ক'লে? এক্টিং অলপ কৰি দিবলৈ কৈছে। বিদুৰ ভাই খুব সৰু তথাপিও মোৰ খুব ভাল লাগে। আমি অনুৰাধা বাইদেউৰ পুনৰদিনৰ চেকুৰখন কৰিছিলোঁ, তাৰে মই শেখৰ চৰিত্ৰটো কৰিছিলোঁ। তাত এটা খুব গুৰুত্বপূৰ্ণ ডাইলগ আছিলে আৰু সেইটো মই ভাবোঁ এতিয়া প্ৰাসংগিক। সৰু ডাইলগ কৈ দিছোঁ অকণমান। আৰু মই কি ভাবোঁ জানো, আমাৰ সমাজৰ কাৰাপশ্যনৰ মূল কাৰণটো হৈছে নিজৰ অন্তৰে ভাল পোৱা প্ৰফেশ্যন এটা বাছি নোলোৱাটো। কাৰণ ভাল পোৱা কামৰ প্ৰতি সদায় শ্ৰদ্ধা থাকে, আৰু যি কামত শ্ৰদ্ধা থাকে তাত কেতিয়াও দুৰ্নীতি নাথাকে। ৰাইট? থেংক ইউ।